দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব নমস্কাৰ প্ৰজ্ঞাসী হয় ছাৰ কিহত পঢ়ি আছা মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ঘৰ ক'ত ঘৰ মোৰ সোণাৰীত সোণাৰীত গানটোৰ অকণমান ভাৱটো কোৱাচোন হয় এই গীতটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিধ্বনি বোলছবিৰ এটি গীত আৰু এই বোলছবিখনে আচলতে এখন খাচী সম্প্ৰদায়ৰ লোকৰ এখন সমাজৰ কথা প্ৰতিফলিত কৰিছে আৰু লগতে এহাল অবৈধ প্ৰেমিক প্ৰেমিকাৰ আচলতে এটা শোকগাথা এই গীতটোৰ মূল কথাটো হৈছে আৰু এগৰাকী মাত